Hi friends, welcome to my YouTube channel Piano Real Terson. আজি অলপ সোনকালে উঠিম কিয়নো আজি পথাৰত আছে ভূঁই ৰোৱা। পথাৰত আজি কি হয় কেনেকৈ ভূঁই ৰোওঁ সকলোবোৰ দৃশ্য আপোনালোকক দেখাম। আপোনালোকে উপভোগ কৰিব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। Hello everyone, আজি আহিছোঁ আমি পথাৰলৈ। লগত আহিছে আমাৰ টিকলি। হাই কোৱা। আপোনালোকে কোনে কোনে পথাৰত ভূঁই ৰুই পাইছে কমেণ্ট কৰি ক'বচোন। আহি ভূঁই ৰোৱা এটা পাইছোঁহি আৰু য'ত মাহঁতে ৰুই আছে ত'ত পাইছোঁহি আৰু মাহঁত বহুত আগতে আহিলে ভূঁই ৰুবলৈ। আপোনালোকে চাওক আৰু এনজয় কৰক ভিডিঅ'টি। ময়ো আৰম্ভ কৰিছোঁ আৰু ভূঁই ৰোৱা। বেয়া নাপাব দেই, ইমান খৰ নহয় আৰু ভূঁই ৰোৱা। আচলতে কি জানে, আমি খেতিয়কসকলক সন্মান কৰা উচিত, কিয়নো তেওঁলোকৰ বাবেই আমি আজি আমাৰ ভোকৰ ভাতমুঠি সময়ত খাবলৈ পাইছোঁ। তেওঁলোকে ৰ'দ বৰষুণ নেওচি আমাৰ বাবেই সেই ভোকৰ ভাতমুঠি সময়ত যোগান ধৰে, যি ভাতমুঠি নহ'লে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ দিনটোত মইনো কি কৰিলোঁ তাকে দিবলৈ চেষ্টা কৰিলোঁ। আগলৈ ইয়াতকৈ ভাল ভাল ব্লগ দি যাম, আপোনালোকে চাব আৰু এনজয় কৰিব। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, টাটা।